এইফালে দেখিছেনে ভাবোহে অৰ্ডাৰবোৰ নাৰাখো এতিয়া গৈ নাপাব কিন্তু নাই হঠাতে আকৌ আহি যায় যোৱাকালি ৰাতিপুৱা আকৌ এটা এনেকুৱা অৰ্ডাৰ আহিলে এই দুখন গামোচা দেখিছেনে এই দুখন মায়ে মোক আগতেই বৈ থৈ দিছিলে তাইক দেখুৱাইছিলোঁ লাগে বুলি কোৱাত আৰু তাই হ'ব ক'লে এই দুখনে সেইকাৰণে এই দুখন গামোচা অৰ্ডাৰটো ৰাখি দিলোঁ যিহেতুকে তাই গুৱাহাটীৰ আছে আৰু ক'লে যে তাই গাড়ীত দিলেও হ'ব কিয়নো আকৌ DTDC পোষ্ট অফিচত দিলেতো এতিয়া গৈ নাপাব বন্ধ থাকিব সেইকাৰণে তাই ক'লে যে গাড়ীতে দি দিবা মই লৈ ল'ম আৰু সেইকাৰণে মই অৰ্ডাৰটো কনফাৰ্ম কৰিলোঁ আৰু এই দুখন গামোচা তাইলে বুলি লৈছোঁ আৰু গুৱাহাটী আৰু এটা বাৰু অৰ্ডাৰ ৰাখি দিছিলোঁ লগতে যিহেতুকে একেখন গাড়ীতে মই দিয়ে দিব পাৰিম ল'বও পাৰিব সেইকাৰণে আৰু এটা অৰ্ডাৰ মই ৰাখি দিলোঁ এই দুখন হৈছে এখন পাতবোৱা আৰু এখন মাছৰাজি সূতাৰ আৰু এইখন এখন গামোচা আছিলে লগত পিন্ধা গামোচা এখনো আছে বাৰু এয়া দেখিছেনে এয়াও গুৱাহাটীৰ আছিলে সেইকাৰণে এইখিনি অৰ্ডাৰ মই কনফাৰ্ম কৰিছোঁ কিন্তু যিখিনি অৰ্ডাৰ দূৰৰ আছিলে গৈ নাপাব বাবে মই কেঞ্চেল কৰিবলগীয়া হৈছে সেইখিনি আপোনালোকে বেয়া নাপাব পিছত মই আকৌ দিবলৈ চেষ্টা কৰিম আৰু এইযোৰ মেখেলা চাদৰ এইযোৰ বাৰু বিহুৰ পিছত পাব বুলি ক'লেও চিন্তা নাই বুলি কোৱা কাৰণে এইযোৰ মই পোষ্ট অফিচতে দিম এইযোৰো বান্ধি লৈ ল'লোঁ আৰু এতিয়া যিখিনি অৰ্ডাৰ আছে মই সেইখিনি আজিৰ পৰা গাড়ীত